বহুত দিনৰ পৰা আহিম কৈ ফাইনেলি আজি আহি পালেহি আমাৰ ঘৰলৈ এই কেইগৰাকী। যিমানেই বেছি ডাঙৰ হৈছোঁ সিমানেই লগ বন্ধুবোৰ এৰাই চলিবলৈ চেষ্টা কৰোঁ, কিন্তু কিছুমান মৰম বা কিছুমান সম্বন্ধ এৰাই চলিব নোৱাৰি। তো তাৰ ভিতৰত এই কেইগৰাকী। সিহঁতে আকৌ প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে, কিন্তু কাম বন কৰিয়ে খাব লগা হৈছে আৰু। এয়া আমাৰ এলিজাবা অলপমান লাজ কৰে দেই, আৰু মই আৰু মোৰ লগৰ এজনী মিলি এয়া মাংস বনাই আছোঁ। এফালে মাংস হ'লেই ধনিয়া দিলোঁ যিহেতু, এফালে আমাৰ চব ৰেডি হৈ গ'ল খাবলৈ। খাই মেলি আৰু অকণমান নাছিলে মানে এলিজাবাই লাজ কৰে যদিও। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। ৰাতি ভাত খোৱা ভিডিঅ' কৰা নহ'ল আৰু ৰাতিপুৱা বাচন ধোৱা ভিডিঅ'কে দেখাই দিছোঁ। আৰু এইফালে ৰ'দ লৈছে, চব্জি কাটিছে, মই ধুমাধুম ভাত পানী বনাই খুৱাই মেলি ইহঁতক বিদায় দিবলৈ লৈছোঁ। আৰু ময়ো ভিডিঅ'টো ইমানতে সামৰণিও মাৰিছোঁ। বাই বাই।